মই ৰাজ্যবাসীক এইটো জনাই দিব বিচাৰোঁ যে আগতে অগা পিছাকৈ এদিন আগত মেট্ৰিকৰ ৰিজাল্ট দিলে পিছদিনা উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়া হয়। হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়াৰ কাৰণে আমি আৰু কিছু সময় ল'ম, কাৰণ এইবাৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত 1,30,000 অধিক। গতিকে এই 1,30,000 অধিক পৰীক্ষাৰ্থী যি আছে তাৰ কাৰণে আমাৰ আৰু কেইটামান দিন লাগিব। কোনোবাই এটা ফেক নিউজ উলিয়াইছে আজি 3 বজাত দিব, আজি 3 বজাত নিদিয়ে বা অহাকালিও নিদিয়ে, আমি আৰু কেইদিনমান সময় ল'ম। হঠাৎ নহয়, মই আগতীয়াকৈ ইংগিত দিছিলোঁ যে আমাৰ মেট্ৰিকৰ ফলাফল আগুৱাব। যোৱা বছৰ আমি 30 মে' তাৰিখে মেট্ৰিকৰ ফলাফল দিছিলোঁ আৰু এইবাৰ আমি আগুৱাবলৈ অলপ চেষ্টা কৰিছিলোঁ আৰু আগুৱাই আজি আমি 22 তাৰিখে মেট্ৰিকৰ ফলাফল ঘোষণা কৰিছোঁ। যোৱাবাৰ ফলাফলৰ সময়ত যথেষ্ট উদ্বিগ্নতা প্ৰকাশ পাইছিল যে 56% ষ্টুডেণ্ট পাছ কৰিছে আৰু তাৰ এটা কাৰণো আছিল যে ক'ভিডৰ ইম্পেক্ট এটা যোৱাবাৰ ফলাফলটোত প্ৰতিফলিত হৈছিল। তাৰ বিপৰীতে এইবাৰ বছৰ 72.69 ষ্টুডেণ্টছ, প্ৰায় আমাৰ 4 লাখ কেণ্ডিডেটৰ বিপৰীতে 3 লাখ কেণ্ডিডেট তেওঁলোক উত্তীৰ্ণ হৈছে। গতিকে আমি এটা সামগ্ৰিকভাৱে এইটো এটা উত্তৰণ বুলি ক'ব পাৰোঁ। তাৰ কাৰণে মই সকলো শিক্ষক, অভিভাৱক তেওঁলোকক মই ধন্যবাদ জনাইছোঁ যে এই মেট্ৰিকৰ ফলাফলে ৰাজ্যবাসীক উৎসাহিত কৰিছে আৰু ফলাফলটো আমি সঠিক সময়তে ঘোষণা কৰিব পাৰিছোঁ আৰু ইয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। অসম চৰকাৰে বিদ্যালয় শিক্ষাৰ এটা উন্নয়নৰ কাৰণে, উত্তৰণৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা চলাই আহিছে। আমাৰ শিক্ষকসকলে যথেষ্ট কষ্ট কৰিছে আৰু কষ্টৰ ফলাফল ইয়াত প্ৰকাশিত হৈছে। গতিকে মই অসমৰ শিক্ষক সমাজক তেওঁলোকক অভিনন্দন জনাইছোঁ, তেওঁলোকক ধন্যবাদ জনাইছোঁ। কিন্তু মই এতিয়ালৈকে শিক্ষকসকলে যিখিনি সেৱা আগবঢ়াইছে সেইখিনিয়ে নহ'ব, ইয়াতকৈ অধিক তেওঁলোকে কষ্টৰে, ত্যাগেৰে, ডেডিকেশ্যনেৰে তেওঁলোকে এই শিক্ষা ব্যৱস্থাটোক আগুৱাই নিব বুলি মই তেওঁলোকক অনুৰোধ জনাইছোঁ। বহুকেইখন চৰকাৰী বিদ্যালয়ৰ ফলাফল, তেওঁলোকৰ ফলাফলবিলাক উন্নত হৈছে। মই এই মুহূৰ্তত ধেমাজিত আছোঁ, ধেমাজি হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল যদি চাই, সেই ফলাফল আগতকৈ ফলাফল উন্নত হৈছে। গতিকে কেৱল কোনে কোনে ক'ত ষ্টেণ্ড কৰিলে সেইটো মাপকাঠিৰে যদি আমি নাচাওঁ, আমি যদি সামগ্ৰিকভাৱে তেওঁলোকে ৰিজাল্ট কেনেকুৱা হৈছে, পাছ পাৰ্চেণ্টেজটো কেনেকুৱা, প্ৰথম বিভাগ দ্বিতীয় বিভাগত কেনেকুৱা, এইটো যদি চোৱা যায় তেনেহ'লে অসমৰ চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ ফলাফল আগৰ তুলনাত বহুত উন্নত। এতিয়া 10টা বজাত ৰিজাল্ট ওলাইছে, মই চাই আছোঁ যে ষ্টেণ্ড কৰা তালিকাখনতো চৰকাৰী বিদ্যালয় বহুকেইখন আছে। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় আছে, ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ো আছে, ইংৰাজী মাধ্যমৰ বিদ্যালয়ো আছে। মই সকলো বিদ্যালয়কে মোৰ ফালৰ পৰা মই অভিনন্দন জনাইছোঁ। কিন্তু চৰকাৰী বিদ্যালয়বিলাকতো যে খুব ভাল ফলাফল হৈছে সেইটো আমাৰ কাৰণে খুব আশাব্যঞ্জক।